बाक्सानि सालबारियाव आइजोफोरनि सोमावसारनाय बाक्सा जिल्लानि सालबारि महकुमानि बेन्दोङाव थानाय गान्टिनि लामायाव माइक्र' फाइनेन्स लनखौ लानानै आइजोफोरा दुंहाव थासारि खालामनानै सरकारनिसिम दाबि खालामदों। भबानिपुर आरो माहारियारि मानास हाग्रामाजों थांनाय लामानि गान्थियाव माइक्र' फाइनेन्सनिफ्राय लन लानाय आइजोफोरखौ थगायगासिनो होनना खौरांनि गेजेरजों बिथांमोनहा फोरमायथिदों। मुख्यमन्त्री हुसियार जोंनो लनखौ रेहाय होनांगोन, आसाम सरकार हाय हाय बायदि बायदि स्ल'गानजों थासारिखौ गोमसारहोदों। ছাৰক আমি অনুৰোধ জনাইছোঁ যে আমাৰ লোনবিলাক যেনেকৈ তেখেতে আমাক পৰিশোধ কৰি থাকোঁতে আমাক কিস্তিবিলাক কৈছিল আৰু কিস্তিবিলাক যিবিলাক মহিলাবিলাকে দিব তেখেতসকলক আমি 25,000কৈ টকা দিয়া হ'ব। সেইকাৰণে তেখেতে যাতে আমাক শালবাৰী সমষ্টিৰ মহিলাসকলক অন্নপূৰ্ণাই হওক বন্ধনে হওক যিবিলাকত আমি দি আছোঁ মাইক্ৰ' ফাইনেন্স বৰকো আমাক ৰেহাই দিওঁ বুলি কৈছিল, তেখেতে যাতে দিয়ে। আমিওতো গৰীব, আমি কেনেকৈ দি আছোঁ, বাকীবিলাকক যেনেকৈ ৰেহাই দিছে আমাকো দিয়ক আপুনি। আপাৰৰ ফালে আপুনি প্ৰতিজন মানুহকে দিছে 25,000কৈ টকা আৰু মহিলাবিলাকে তাতে কৈ আছে, নিউজত আমি বহুত চাইছোঁ। আমাৰতো টকা পাবৰ ইচ্ছা, আমিওতো দিছোঁ তেখেতক, টকা পইচা দিয়া নাই নেকি? আমাৰ মালিকবিলাকে যেনেকৈ কষ্ট কৰি আমি যেনেকৈ কষ্ট কৰি দি আছোঁ তেখেতে আমাৰ এই অনুৰোধটো মানি লয় আৰু আমাক এই 25,000 চেকটো দিয়ে। তাৰ বাবে আমি হেমন্ত ছাৰক বাৰ বাৰ অনুৰোধ জনাইছোঁ আৰু আমি তেখেতক কৈছোঁ আৰু যদি আমাৰ চৰকাৰ যদি আমাৰে আছিল আমাকতো দিব লাগে। আমি তাৰমানে এই চৰকাৰৰ নহয়, তেখেতে সেইকাৰণে আমাক দিয়া নাই, আমি সেইখিনিয়ে ভাবিম। তেখেতক এইখিনি কৈ মোৰ ভাগত নমস্কাৰ জনাই। নৱেম্বৰ মাহৰ পৰাই তাৰমানে আমাক এই মাইক্ৰ' ফাইনেন্সৰ 25,000 টকাটো দিম বুলি তাৰমানে প্ৰতিশ্ৰুতি দি আমি তাৰমানে ধৈৰ্যই ধৰি আছোঁ। নৱেম্বৰ মাহৰ পৰা দিম বুলি তাৰমানে আমাক ঠগাই আছে। কিন্তু বাক্সা জিলাৰ দি একবাৰ শেষ হ'ল, তাৰপিছত বাক্সা জিলাৰ দিয়াৰ পাছত এইবাৰ বৰপেটা ডিষ্ট্ৰিক্টত দিল। বৰপেটা ডিষ্ট্ৰিক্টতো আমাৰ নাম নাই, কিন্তু মোৰ বন্ধনতো তাৰমানে প্ৰথম লিষ্টতে নাম ওলছিল, আৰোহণতো প্ৰথম লিষ্টতে নাম ওলছিল, কিন্তু আজিলৈকে কোনো এটা খাই খবৰ নাই। কিন্তু আৰোহণৰ ছাৰবিলাকক ফোন মাৰি আছোঁ, কিন্তু যোৱাকালিৰ পৰা ফোনে ৰিচিভ কৰা নাই। হেমন্ত ছাৰক যাতে অনুৰোধ আমাক অতি সোনকালে যাতে 25,000 চেকখন অতি সোনকালে দিয়ে যেন। প্ৰতাৰণা হৈছে নৱেম্বৰৰ মাহৰ পৰাই তাৰমানে ঠগি আহি আছে। তাৰপিছত নৱেম্বৰৰ মাহত কল ডিচেম্বৰৰ পৰা কল জানুৱাৰীৰ পৰা এইবাৰ ফেব্ৰুৱাৰীৰ মাহটোও যায়। সেনেকুৱা হৈছে মানে গোট মানে আমাৰ এইটো অঞ্চলত বহুতটাই আছে গোট। এতিয়ালৈকে একো খাই খবৰে নাই। गोजोनथाव खौरां, आसामाव थानाय बयनिख्रुइबो साबसिन सोलोंथाइ होग्रा मिरुफोरनि गेजेराव टेक बुस्टाराबो गंसे। क'क्राझार जिल्लानि सिङाव थानाय CST फिसारि मावख'नि साखाथियाव थानाय खारगावआव बे टेक बुस्टारा दङ। बेयाव बयनिख्रुइबो मोजांसिन सोलोंथाइ आरो नेम सोलिनाय गोग्गो थाखो खथानि सुबिदा दङ। सारा भारतनि गेजेराव सायख'जानाय बायदि सोलोंथाइजों सोमोन्दो थानाय फोरोंगिरिफोर दङ। टेक बुस्टाराव प्रफेशनेल जार्नालिस्ट आरो टेकनिकेल कर्सफोरखौ होनाय जायो। 24 घन्टा रैखाथिनि थाखाय मोजां सुबिदा आरो टेक बुस्टारा नोंथांमोनखौ सौहैहोगोन नोंथांनि थांखिसिम। टेक बुस्टारा नोंथांनि सिमांखौ जाफुंसारनांगौनि थाखाय गांल' नङा, साहस आरो गोहोबो होगोन। सोलोंथाइ लाखांनायनि उनाव 100% प्लेसमेन्टनि खाबु दङ। सोलोंनो गोसो गुदुं बिथांमोना 9395695095 जानबुं नाम्बाराव जगाजग खालामनो हागोन।